নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ চেনেলটোলৈ পুনৰ আকৌ এবাৰ স্বাগতম জনাইছোঁ নতুন এটা ৰেচিপি ভিডিঅ'ৰ সৈতে। আজিৰ ৰেচিপিটো হৈছে তেলবিহীনভাৱে বনোৱা কচুৰ লতি আৰু কঁঠাল গুটিৰ তৰকাৰী। ইয়াৰ বাবে আমাক প্ৰয়োজন হ'ব কঁঠাল গুটি, কচুৰ লতি, আদা পেষ্ট, কেইটামান জলকীয়া আৰু জাব্ৰেং। আপোনালোকৰ ওচৰত জাব্ৰেং নাথাকিলেও কথা নাই বাৰু। এতিয়া কেৰাহীটো গৰম হ'বলৈ বহাই দিয়া হৈছে। ইয়াত প্ৰয়োজন অনুসৰি ঠাণ্ডা পানী দিয়া হ'ব। তাৰ পাছত প্ৰয়োজন অনুসৰি হালধি আৰু সোৱাদ অনুসৰি নিমখ। তাৰ পাছত ফালি ৰখা জলকীয়া কেইটা আৰু জাব্ৰেং কেইটা দি দিব। পানীখিনি যেতিয়া উতলিব, ইয়াতে কাটি ৰখা কচুৰ লতিখিনি দিব আৰু লগতে কঁঠাল গুটি কেইটাও দি দিব। আৰু আদাৰ পেষ্টখিনিও দি দিব লগতে। তাৰ পাছত ভালদৰে লৰাই ঢাকন লগাই দিব কিছু সময়ৰ বাবে। কিছু সময়ৰ পিছত ঢাকনখন আঁতৰাই দেখিব গোটেইখিনি ভালদৰে সিজি আহি আছে, কিন্তু পুৰা হোৱা নাই। সেইবাবে অলপ লৰাই পুনৰ ঢাকনখন লগাই দিব। সেইদৰে কিছু সময়ৰ পিছত ঢাকনখন আঁতৰাই দেখিব যে গোটেইখিনি সিজি গৈছে। দেখিবলৈ এনেকুৱা হ'ব। তাৰ পাছত আপোনালোকে ভাতৰ লগত পৰিৱেশন কৰিব গৰমে গৰমে। খাই কিন্তু খুবেই ভাল লাগে, আৰু যিহেতু তেল ব্যৱহাৰ কৰা নহয় সেইবাবে হেল্ডিও হয়। আৰু যদি মোৰ ৰেচিপিটো চাই আজি ভাল পালে তেনেহ'লে প্লিজ মোৰ চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।